Rongagora High School apen Government LP School along Thliangdeng Gana Utsap Katalon. Niphai Kri Troxiar ni Lakha Kri Troxi, Sochengdhenta constituency ang Kangarlo, Rongagora High School apen Government LP School along Assam Government pen kepathikpon, Education Gana Utsap, mesen pen talon pon. Rongagora Gop LP School along, itu Ingdeng Pli Gonosop gitu lah Assam angkang pi along, kapin kata rona teng pen, ke talon pon abuta ke sini. Lalu kasi biningan bang ke Ingdeng Pli lo itu Assam Sarkar pen apin kata pen Gonosop Bupati, kasi biningan bang Ingdeng Pli lo, kasi kadok we Assam si pen jenglok pen dak Parents Guardian pen jenglok pinang nang cerap dulu, langsung sini tung talon pon lo. For Gonosop. সেই ফটকাৰ ৰাতিপুৱা ফটকাৰ উত্তোলন কৰিছে সেইটো লৈ আপোনালোক বিদ্যালয়ৰ যিটো সেই পৰিৱেশ সেই বিষয়ে আপুনি কি ক'ব? বিদ্যালয়ৰ যিটো পৰিৱেশ আমাৰ সুন্দৰ পৰিৱেশ হয় গুণোৎসৱৰ এইবাৰ 4th ফেজৰ গুণোৎসৱ হৈছে গুণোৎসৱৰ কাৰণে আমাৰ অভিভাৱকৰ সভা হৈছে আৰু ইয়াতে ৰাইজে সকলোখিনি কাম কৰি দিছে আমাক ৰাইজে আহি জেওৰা জপনা দিয়াৰ পৰা চাফ চাফাই কৰাকৈ অভিভাৱকসকল সকলো আহি পেলাই পূৰ্ণ সহযোগিতা আগবঢ়াইছে আৰু ষ্টুডেণ্টসকলেও তেওঁলোকে বৰ ডিচিপ্লিনত আছে আৰু শিক্ষক কৰ্মচাৰী সকলোৱে এই গুণোৎসৱৰ কাৰণে উঠি পৰি লাগিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ গেটৰ সজোৱাৰ পৰা আদি কৰি ক্লাছৰুম চাফ চিকুণ কৰি ৰখাৰ পৰা সকলোখিনি কাম কৰিছে আৰু ষ্টুডেণ্টসকলেও যথেষ্ট সংখ্যক পঢ়া শুনা কৰিছে আৰু প্ৰায় 100% ষ্টুডেণ্টে আমাৰ বিদ্যালয়ত উপস্থিত হৈছে তেন্তে যোৱা 3 বছৰ ধৰি আপোনালোকে এই গণউৎসৱটো উত্তোলন কৰি থাকেনে প্ৰথম বছৰ গুণোৎসৱত আমি B+ পাইছিলোঁ পিছৰ বছৰ গুণোৎসৱত অৱশ্যে আমাৰ একাডেমিকৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিলে সেই বছৰ যোৱা বছৰ যিটো গুণোৎসৱ হৈছিলে তাত আমি C গ্ৰেড পাবলৈ সক্ষম হৈছিলোঁ আমি এই বছৰ আপ্ৰাণ চেষ্টা কৰিছোঁ যাতে আমি A+ আমি আনিব পাৰোঁ সেইসকলে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰলৈও আমাৰ শিক্ষকসকল প্ৰত্যেকেই গৈছে গৈ পেলাই তেওঁলোকক মটিভেট কৰিব চেষ্টা কৰিছে অভিভাৱকসকলকো মটিভেট কৰিব চেষ্টা কৰিছে তেওঁলোকে ঘৰত পঢ়া শুনা কৰিছে আমি আশা ৰাখিম যে এই বছৰ যি গুণোৎসৱ হ'ব এই গুণোৎসৱত আমি ৰঙৰ পৰা আমি A+ পাবলৈ আমি সক্ষম হ'ম থেংক ইউ সো মাচ Om Jani.